নমস্কাৰ। আজি 24 নৱেম্বৰ মহান বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী। সেয়ে ভাবিলোঁ এপাক লাচিতৰ প্ৰতিমূৰ্তিত সেৱা জনাই আহোঁ। সেইকাৰণে আহি পালোঁ মই জালুকবাৰীত থকা আমাৰ যিটো লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আছে তাৰ ওচৰত। কিন্তু আহি অকণমান বেয়া লাগিল, কিন্তু তথাপিও আপোনালোকক দেখাইছোঁ কিয় মোৰ বেয়া লাগিছে। এনেদৰে মই সোমাই আহিলোঁ দেখিলোঁ কিছু ফুলেৰে ধুনীয়াকৈ সুসজ্জিত কৰি ৰাখিছে, কিন্তু আজি লাচিত দিৱসৰ দিনা এই প্ৰতিমূৰ্তিৰ ওচৰত কোনো ধৰণৰ আয়োজন দেখা নাপালোঁ। গতিকে অলপ মোৰ বেয়া লাগিল। এইটো আমাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি, যিটো আমি সৰুৰে পৰা জালুকবাৰীত দেখি আহিছোঁ, কিন্তু আহি ইয়াতে তেনেকুৱা ধৰণৰ কোনো আয়োজন দেখা নাপালোঁ। মই ভাবিছিলোঁ ইয়াতে কিছু অনুষ্ঠান হ'ব, আজি লাচিত দিৱস উপলক্ষে কিছু কাৰ্যসূচী থাকিব আৰু তাতে মই গৈ ভাগ ল'ম আৰু লাচিত বৰফুকনৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিম ইয়াতে সকলোৰে লগত। কিন্তু আহি ইয়াতে তেনেকুৱা ধৰণৰ কোনো পৰিৱেশ দেখা নাপালোঁ আৰু ওচৰে পাঁজৰে কোনো মানুহ ইয়াতে নাই। গতিকে এনেকুৱা লাগিছে যেন অকণমান, মই কাকো দুখ দিয়া নাই, কিন্তু অকণমান যেন অৱহেলাৰ দৃষ্টিৰে চোৱা হৈছে। তথাপিও মই ইয়াতে আহিছোঁ যেতিয়া লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত এটা সেৱা নিশ্চয় লৈ যাম। ঠিক আছে, এতিয়া মই ইয়াৰ পৰা ওলাইছোঁ, কাৰণ যিহেতু কোনো নাই, বিশেষ ধৰণৰ ব্যৱস্থাও নাই। গতিকে মই ইয়াৰ পৰা ওলাইছোঁ, চাওঁ আৰু গুৱাহাটীৰ ক'ত বাৰু লাচিত বৰফুকনক এনেদৰে যিটো শ্ৰদ্ধা দিব লাগে সেই শ্ৰদ্ধাটো জনাই আছে, তালৈকে যোৱাৰ চেষ্টা কৰিম। আহকচোন, আপোনালোকৰ লগত থাকিব। ধন্যবাদ। জালুকবাৰীৰ পৰা আহি মই এতিয়া লাচিত ঘাটত উপস্থিত হৈছোঁ। ইয়াতো তেনেকুৱা কোনো আয়োজন সেনেকুৱা দেখা নাই। মই তথাপিও আপোনালোকক দেখাইছোঁ, আপোনালোকে কি বা ভাবে চাওকচোন এবাৰ। এয়া লাচিত ঘাট আৰু আমাৰ ব্ৰহ্মপুত্ৰৰ বুকুত ইয়াতে এটা লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি এনেদৰে বনোৱাই থোৱা আছে। কিন্তু ইয়াত আহি দেখিলোঁ ইয়াতো তেনেকুৱা কোনো আয়োজন নাই। ইয়াত পৰিৱেশটো ইমান সজাই ৰখা নাই। যেনেদৰে জালুকবাৰীত অকণমান পৰিৱেশটো ভাল আছিলে, কিন্তু ইয়াতে একেবাৰে একোৱেই নাই। কিয় নাজানো, কি বা নাজানো, হয়তো কিবা বেলেগ ঠাইত ব্যৱস্থা হ'বও পাৰে। মই বৰ আশা কৰি আহিছিলোঁ জালুকবাৰীলৈ। জালুকবাৰীত নাপাই মই আকৌ লাচিত ঘাটলৈ আহিলোঁ। কিবা নিশ্চয় আয়োজন আছে। অকণমান মই মোৰ শ্ৰদ্ধাঞ্জলি জনাম বুলি ভাবিছিলোঁ, কিন্তু মোৰে দুৰ্ভাগ্য, মই তেনেকুৱা সুবিধা এটা নাপালোঁ। যা নাহোঁ, আপোনালোক সকলোকে লাচিত দিৱসৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। আৰু লাচিত বৰফুকনৰ বীৰত্বেৰে আমাৰ অসমীয়া সমাজ সাহসী হৈ থাকক, গৌৰৱান্বিত হৈ থাকক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ।